গুড মৰ্নিং গাইজ। তো আজি এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ। তো আজিৰ ভিডিঅ'টো ধামাকা হ'ব, ভিডিঅ'টো চাই থাকক। ক'ত যাম গাইজ, ফাৰ্ষ্টতে নদী এটা পায়। তো নদীটোৰ পাৰতে যাই আছোঁ আমি আম খাবা। আগত বেছি চলিকেইটা মই যাই আছোঁ পাছে পাছে। তো গাইজ পামেই আৰু বেছি দূৰ নাই। তো যাই আছোঁ। তো এইকেইটা আগত যাই আছে এইকেইটা গাইজ। খেতি কৰা চিজন হৈছে। তো ইয়াত এইবিলাক কঠীয়া চিটাইছে, পেক ৰুব লাগিব না। এতিয়া আমি আমৰ তলত আহি পালোঁ। এইফালে আছে আম। তো আমৰ গাছ বেলেগ এটা হৈছিল, বেলেগ এটা 1000 পাৰ হৈ গ'ল। বহুত সময় ৰখি আছোঁ, গাছত উঠা মানুহ নাই। গাছত কোনে উঠব ভাই? আমাৰ উঠব নেকি? পাছপে গাছত উঠছে। লাইক কৰক, ফলো কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, সাবস্ক্ৰাইবো কৰক। লগতে গাছত উঠি আছোঁ আমি। গাছ এনে তো গাছত উঠিলে মোবাইল মাখা গাছ চব মতাত থৈ গৈছে। মাখা মোবাইল গাছ কেটি মোবাইল চাই গাছ এতে। তো গাছ ভিডিঅ'টো চাই থাকক, ভাল পাব। গাছ এনে গাছৰ ওপৰত উঠছি, আম পাৰি আছে। তো সেই ওপৰত আৰু তলত আম বটলি আছে। তো আমাৰ আম চাম পাৰা হৈ গ'ল। এতেকেইটা আম। তো ইয়া আম নাখাতে খাই আছে গাছ। নাই চলি সিহঁতা আৰু তো আম নাখা নাকি? তো চাই থাকক ভিডিঅ'টো। নাখায় বুলি কৈছে, ভিডিঅ'ত প্ৰমাণ আছে কিন্তু। নাপে দেই। তো গাছ আম লৈ যাই আছোঁ, জাগা পোৱা নাই খাৱা জাগা। ক'ত খাওঁ চাই আছোঁ গাছ। পানী চানী লৈ লাক, বল চল লৈ লাক। কষ্ট হৈছে নেকি পানীখিনি আনাত? পানী আনাত কষ্ট হৈছে ভাই। পানী নষ্ট নকৰিবি যে। তো গাছ এটা ৰখি লৈছোঁ, এখন জেগা ভাল হ'ব বেষ্ট। পুৰা মানুহ চানুহ দেখা নাপায়, বেলেগ মানুহ। ইটো চাইডে বাৰু মানুহ নাই, এবাৰ দেখা বুলিও কথা নাই। এবাৰকে মানুহ জানো দেখা নাপায়, পুৰা জংঘল আছে। গাছ যাই পেলাই চুৰকা খান লৈ আহিলোঁ। তো চুৰকাই দিয়ে আম চুৰকি খালেহে গাছ মজাটো পায়। আগত কিমান আগবাঢ়িল কাম চাই হ'ব লওক চলো। তো আম চলা হ'লে গাছ গোটা চলাছে। আম চকলে আছে আৰু ই ৰাক্ষস খাই আছে। ই গাছৰ উঠিয়াৰ পৰা খাই আছে। ইমান খাই নেকি থে? আম চকলে আছে চাও। আমার আতিক আলমে চেকনাত রুকিছে। আমার তো আশিকুল ডাঙরিয়াই ছেলে আছে। দেখে দিয়ে কাখনি মান আছে কোনবাই চাওক। আৰু তলত আছে, তলৰ কিন্তু দেখা নাপা হৈছে। আম চুৰকা হৈ গ'ল। এতিয়া আমি সানি আছোঁ আম। হৈছে সানলি হ'ল ৰখি থকা টাইম নাই আৰু। আম খাওঁ আৰম্ভ কৰিছোঁ আমি এইফালে। খাব নেকি? আজি ইলাৰ বছৰত ফাৰ্ষ্ট বঢ়িয়া হৈছে গাছ। হাত নুধাকে খাই আছে। অলপ ব্লক, অলপ ফালতু ব্লক। আন নাপাজা চাইডত আম চাম। এইখানতো আজি আছো। খাবি দে কমকে খাবি। বাল্টিংটো গুচাই দিছো যাতে বৰ ভালকে। পিছত আৰু কালি কামত যাৱাৰ আগত যেতিয়া হাগা চাগা বেমাৰ হয়, পিছত আৰু ঘৰত টেকবা লাগে। আতে গ'ল ধুই দেখি দেখি কবি লিপছা। আম খাবা হৈ গ'ল। আম বহুত হৈছিল গাছ, খাবা পৰা নাই মাখা আৰু মাতি আছে। খাবা পাৰবি তই? তোৰ আম খাই কেনে লাগিল? আছে দল মজা মজা মজা। আম খাই কেনে লাগিল? মজা। তোৰ আম খাই কেনে লাগিল? তো গাছ আমি আম খাব নোৱাৰা কাৰণে চলিতাক মাতছো। এইটো ই খাব এতিয়া। আহি আছে ই গাছ।
তো তই কি ভাবা ইমান কাম খাব পাৰিবি না তই একলাই নৰো হা মই অলপমান খাব আহিছো কেমন মানে এনে খাব লাগিব তই তই পাৰিবি না নৰা যিমান লোৱা লোৱা আৰম্ভ কৰি দে আৰম্ভটো কৰি দিলে লৈ মোৰ যাওঁ তো গাইছ ই আহিলে একদম বলে এতি লৈছে ভাল কৰি মাছিলি আহিছে এ চেছ দে ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ আগলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই I'll be a daydream.